হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ নিশ্চয় ভালেই চাগে। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। থাম্বনেইল চাই নিশ্চয় গমেই পাইছে আজি কি বনাম। তো মই ফাৰ্ষ্ট টাইমৰ কাৰণে বিৰিয়ানী বনাম, কেনেকুৱা হয় নাজানো। তো মই একদম সহজ পদ্ধতিত বিৰিয়ানীটো বনাবৰ কাৰণে ট্ৰাই কৰিম। আৰু বহুতেই জানেই কেনেকৈ বনায় বিৰিয়ানী, তথাপিও যিসকলে নাজানে তো মোৰ ভিডিঅ'টোৰ পৰা চাই ল'ব আৰু ঘৰত ট্ৰাই কৰিব আৰু কমেণ্ট কৰি জনাব যে মোৰ ৰেচিপিটো কেনেকুৱা পালে। তো ঠিক আছে, বেছি কথা নকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। প্ৰথমতে মই পিঁয়াজখিনি ভাজি লৈছোঁ, যিহেতু চিকেনখিনি মেৰিনেট কৰিবৰ কাৰণে অলপমান পিঁয়াজ লাগে। তো মই পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজি লৈছোঁ আৰু তেলটো মই কমকৈ দিছোঁ, যিহেতু মই তেলটো কমকৈ খাওঁ। তো তাৰ কাৰণে আৰু মামা আৰু মই খাম, যিহেতু মামাও কমকৈ খায় তেল। তো মামাই ক'লে তেলটো অলপ কমকৈ দি, তো এইখিনি হৈ গ'ল। তাৰপিছত আমাক লাগিব চিকেন মছলা, ৰেড চিলি, হালধি, জিৰা গুড়ি, ধনিয়া গুড়ি আৰু বিৰিয়ানী মছলা। এতিয়া আমি চিকেনখিনি মেৰিনেট কৰিব লাগিব। তাৰ বাবে মছলাখিনি মই ইয়াতে দি দিছোঁ আৰু ভাজি থোৱা পিঁয়াজখিনি দি দিছোঁ, অলপমান দৈ দিছোঁ আৰু তাৰপিছত এইখিনি ভালদৰে মিক্স কৰি ল'ব লাগিব। ইয়াতে অলপ নিমখ দি দিছোঁ, তাৰপিছত আদা নহৰু পেষ্ট অলপমান দি দিছোঁ। অলপমান নেমু চেপি দি দিছোঁ আৰু তাৰপিছত এইখিনি আকৌ ভালদৰে মিক্স কৰি লৈছোঁ আৰু আধা ঘণ্টামান ফ্ৰিজত থৈ দিছোঁ। ইয়াৰ পিছত আমাক লাগিব লং, দালচিনি, ইলাচি আৰু এতিয়া মই এটা কেৰাহীত অলপমান তেল গৰম হ'ব দিছোঁ। গৰম হোৱা তেলখিনিত মই এইখিনি দি লৈছোঁ। 2 মিনিটমান মই এইখিনি ভাজি লৈছোঁ। ভাজাৰ হোৱাৰ পিছত মই এইটো বাতিৰে দুবাতি পানী দিছোঁ আৰু কিছু সময়ৰ বাবে মই পানীখিনি উতলিব দিছোঁ। এইখিনি বাচমতি চাউল মই আধা ঘণ্টামান তিয়াই থৈ দিছিলোঁ। পানীখিনি উতলোৱাৰ পিছত মই বাচমতি চাউলখিনি ইয়াতে দি দিছোঁ আৰু চাউলখিনি গোটেই সিজিব নিদিব, জাষ্ট 80% মান সিজিব দিব। তাৰপিছত মই বাতি এটাৰ ওপৰত খৰাহীটো এইদৰে দি লৈছোঁ আৰু চাউলখিনি মই খৰাহীটোত দিছোঁ, পানীখিনি যাতে বাতিটোত ৰয়। বিৰিয়ানীৰ কাৰণে যিহেতু পিঁয়াজ বহুত লাগে, তো মই ডাঙৰ চাইজৰ 3টা পিঁয়াজ কাটি লৈছোঁ। তাৰপিছত পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজি লৈছোঁ আৰু তাৰপিছত ফ্ৰিজত থোৱা মেৰিনেট কৰি থোৱা মাংসখিনি মই উলিয়াই লৈছোঁ আৰু এতিয়া মই গৰম তেলত লং, ইলাচি ভাজি লৈছোঁ 2 মিনিটমান আৰু তাৰপিছত আদা নহৰুৰ পেষ্ট দি দিছোঁ অলপমান আৰু তাৰপিছত মই চিকেনখিনি ইয়াতে দি দিছোঁ আৰু মই 20 মিনিটমান এইখিনি এনেদৰে ভাজি লৈছোঁ। 20 মিনিটমান ভজা হোৱাৰ পিছত গেছটো ল' ফ্লেমত দি এইখিনি আকৌ 15 মিনিটমান এনেদৰে ভাজি লৈছোঁ আৰু তাৰপিছত চাউলখিনি মই ইয়াতে দি লৈছোঁ। ভাজি লোৱা পিঁয়াজখিনি ইয়াতে দি দিছোঁ আৰু মই তাৰ পৰা অলপমান গ্ৰেভি ৰাখিছিলোঁ, তো সেইখিনিও দি দিছোঁ। তাৰপিছত মই ইয়াতে বাটাৰ দিছোঁ অলপমান, আপোনালোকে ঘিউ দিব পাৰে আৰু ইয়াতে অলপ পানী দিব। পানী দি 20-15 মিনিটমান ঢাকনিখন দি অলপ টাইম সিজিব দিব। এয়া চাওক, আমাৰ হৈ গ'ল চিকেন বিৰিয়ানী। তো ভিডিঅ'টো দেখাই পালে ৰেচিপিটো কেনেকৈ বনালোঁ। কেনেকুৱা হৈছে বাৰু নাজানো, খাই চালে গম পাম। তো যদি মোৰ এইটো ৰেচিপি ভাল লাগিছে তেনেহ'লে আপোনালোকে নিশ্চয় ট্ৰাই কৰি চাব আৰু কেনেকুৱা পাইছে মোক জনাব কমেণ্টত।
তো ঠিক আছে ভিডিঅ'টো মই ইয়াতে ষ্টপ কৰোঁ যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু লগতে যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক তেন্তে আজিলৈ আহোঁ বাই আমি এতিয়া খাব বহিছোঁ কেনেকুৱা হৈছে বঢ়িয়া এক্সেলেণ্ট